নমস্কাৰ আমাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে সাদৰেৰে আদৰণি জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি আমাৰ এই ইউটিউব চেনেলটোত স্বাস্থ্য সম্বন্ধীয় বিভিন্ন বিষয় আলোচনা কৰোঁ। আমি আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকক সদায় হেল্থ কেয়াৰ, বিউটি আৰু ৱেলনেছ সম্পৰ্কীয় সম্পূৰ্ণ সাইণ্টিফিক, ৰিলায়েবল আৰু অথেণ্টিক ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ এই চেনেলত আপলোড কৰা প্ৰত্যেকটো ভিডিঅ'ৰ সকলো তথ্য বিভিন্ন ধৰণৰ মেডিকেলৰ কিতাপ, ইউনাইটেড ষ্টেট লাইব্ৰেৰী অৱ মেডিচিনৰ ৱেবছাইট আৰু শেহতীয়া বিভিন্ন মেডিকেল ৰিচাৰ্চৰ জাৰ্নেলৰ পৰা সংগ্ৰহ কৰা হয় আৰু ইয়াক আমি সহজ সৰল ভাষাত আপোনালোকক বুজাই দিবলৈ আমাৰ সাধ্য অনুযায়ী চেষ্টা কৰিছোঁ। কিন্তু আজি আমি আমাৰ চেনেলৰ বিষয়বস্তুৰ লগত সম্বন্ধ নথকা কিছুমান অগতানুগতিক কথা আলোচনা কৰিম বুলি আপোনালোকৰ মাজলৈ আহিছোঁ। এই সকলোখিনি কথা মোৰ একান্তই ব্যক্তিগত অনুভৱ। যদি মই কিবা ভুল কৈছোঁ তেন্তে মোক ক্ষমা কৰিব। আজি মই কেইটামান প্ৰশ্ন আপোনালোকক কৰিব বিচাৰিছোঁ। বৰ্তমান আমি সঁচাই জীৱশ্ৰেষ্ঠনে? আধুনিকতাৰ আৰু উচ্চাকাংক্ষাৰ সীমাহীন দৌৰত আমি আমাৰ মানৱীয় গুণসমূহ হেৰুৱাই পেলাইছোঁ নেকি? আমি দিনক দিনে যিমানে সভ্যতাৰ উচ্চ শিখৰলৈ গৈ আছোঁ সিমানে দয়া মমতাহীন যন্ত্ৰ হৈ গৈ আছোঁ নেকি? সভ্যতাৰ উচ্চ শিখৰে আমাক দানৱ কৰি পেলাইছে নেকি? আমাক ভৱিষ্যতে প্ৰকৃতিৰ অৰ্থাৎ নেচাৰৰ কোনো প্ৰয়োজন নাই নেকি? প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে প্ৰকৃতিয়ে এদিন এই মানুহ নামৰ জীৱটো ডাইনচৰৰ দৰে পৃথিৱীৰ পৰা নিঃশেষ কৰি দিব নেকি? হয়, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ মোৰ দৰে হয়তো আপোনালোকৰ ওচৰতো নাই। যোৱা 5 জুন তাৰিখে আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰিলোঁ। বহুতে শুদ্ধ মনে গছপুলি ৰুলে, বহুতে সেইদিনাই বহুত গছ কাটিলে আৰু বহুতে ফেচবুককে আদি কৰি অন্যান্য ছ'চিয়েল মিডিয়াত গছপুলি ৰুই ফটো আপলোড কৰাৰ কম্পিটিশ্যন পাতিলে আৰু কিছুমানে গছপুলিৰ লগতে দলীয় পতাকাও ৰোপণ কৰিলে, কিজানিবা অহা ইলেকশ্যনত ফল ধৰি। গছপুলি এটা বছৰেকত এবাৰ ৰুই ফেচবুকত ফটো আপলোড কৰিলে পৰিৱেশ দিৱস পালন কৰা নহয় বা এজন পৰিৱেশপ্ৰেমী বা প্ৰকৃতিপ্ৰেমী হৈ নাযায়। যদি আপুনি সঁচাই এজন প্ৰকৃতিপ্ৰেমী তেন্তে আপুনি পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ চেষ্টা কৰক। আমি যদি প্ৰত্যেকে আমাৰ ঘৰৰ চৌপাশটো, নিজৰ পদূলিটোৰ সন্মুখভাগ আৰু কাষতে থকা নলা নৰ্দমা আদি চফা কৰি ৰাখোঁ তেন্তে ভাবকচোন কিমান আৱৰ্জনা পৃথিৱীৰ পৰা আঁতৰি যাব। যদি আমি প্লাষ্টিকৰ ব্যৱহাৰ কম কৰোঁ, আৱৰ্জনা নদী, বিল আৰু য'তে ত'তে পেলোৱাৰ অভ্যাস ত্যাগ কৰোঁ তেন্তে ভাবকচোন কিমান প্ৰদূষণৰ পৰা পৃথিৱীখন মুক্ত হ'ব। কিন্তু আমি জানো কৰোঁ? নিশ্চয় নকৰোঁ। যদি আমি এজোপা গছ কাটোঁ তেন্তে আমি তাৰ ঠাইত 10 জোপা গছ ৰুইও তাৰ অভাৱ পূৰণ কৰিব নোৱাৰোঁ। এই কথাষাৰ আমি সকলোৱে মনত ৰখা উচিত। যোৱা 5 জুন তাৰিখে ফেচবুকত আমাৰ ৰাইজে যিমানবোৰ গছ ৰুলে তাৰ 90% আদৰ যত্নৰ অভাৱত এদিন মৰি যাব। গতিকে মই সেইসকল লোকক অনুৰোধ জনাওঁ যে আপোনালোকে ৰোৱা পুলিটোৰ যত্ন লওক আৰু তাক এজোপা বৃক্ষলৈ পৰিৱৰ্তন কৰক। সেই বৃক্ষজোপাই এদিন প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত পৃথিৱীখনক বহুত পৰিমাণে সহায় কৰিব। ফটোখন আপলোড কৰি আপুনি যিমান সময়ৰ বাবে এক মানসিক তৃপ্তি পাইছে তাতকৈ বেছি আত্মতৃপ্তি এদিন আপুনি অনুভৱ কৰিব পাৰিব। এতিয়া আহোঁ আন এটা বিষয়ক লৈ। বিহাৰৰ ৰেল ষ্টেচনত এটা অকণমানি তাৰ মৃত মাকক জগাবলৈ চেষ্টা কৰি থকা ভিডিঅ'টো মনত পেলাওকচোন। সেইদিনা সেই ভিডিঅ'টো দেখাৰ পাছত মই যোৱা 3 জুন তাৰিখলৈকে টিভিত নিউজ চোৱা বাদ দিছিলোঁ। যোৱা 3 জুনত নিউজ চাওঁতে আকৌ সেই কেৰেলাৰ দুৰ্ভগীয়া গৰ্ভৱতী হাতীজনীৰ কথা। কি দুখ আছিল সেই হাতীজনীৰ? বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্য সন্ধানত ওলাই অহাই তাইৰ ভুল আছিল নেকি? কাৰ ভুলৰ বাবে তাই আৰু তাইৰ গৰ্ভত থকা পোৱালিটোৱে নৰক যন্ত্ৰণা পাই মৃত্যুমুখত পৰিল? কেৰালা এনে এখন ৰাজ্য য'ত শিক্ষিত মানুহৰ শতকৰা হাৰ 93.4%, য'ত হাতীক দেৱতা অৰ্থাৎ ভগৱানৰ লগত তুলনা কৰা হয়। গতিকে এনে এখন ঠাইত এনে অমানৱীয় কৰ্মকাণ্ড মুঠেই কল্পনা কৰিব নোৱাৰি। নে আমি বেছি শিক্ষিত হৈ যোৱাৰ বাবে আমাৰ মানৱীয় গুণবোৰ দিনে দিনে শেষ হৈ আহিছে? আমি আমাৰ ব্যক্তিগত লাভালাভৰ বাবে প্ৰকৃতিক ধ্বংস কৰিছোঁ। বনাঞ্চল ধ্বংসৰ কাৰণে বন্যপ্ৰাণী খাদ্য সন্ধানত জনাঞ্চললৈ ওলাই আহিছে। ফলত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাই আহিছে।
পোক পতংগ খোৱা চৰাই চিৰিকটি দিনক দিনে কমি যোৱাৰ ফলত আমাৰ খেতি মাটিত কাকতি ফৰিঙকে আদি কৰি বিভিন্ন পোক পতংগৰ উপদ্ৰৱ বৃদ্ধি পাইছে। বৰ্তমান এনে এটা অৱস্থা পাইছেগৈ যে কাকতি ফৰিঙৰ উপদ্ৰৱৰ পৰা ৰক্ষা পোৱাৰ উপায়ো আমাৰ হাতত নোহোৱা হৈছে। হাজাৰ হাজাৰ বিঘা মাটি কাকতি ফৰিঙে একেদিনে ধ্বংস কৰিছে। কাকতি ফৰিঙে খেতিৰ মাটিত আগতেও কম বেছি পৰিমাণে উপদ্ৰৱ কৰিছিল, কিন্তু আগতে পোক পতংগ খোৱা চৰাই চিৰিকটি বহুত আছিল, যাৰ বাবে কাকতি ফৰিঙৰ প্ৰজনন সিমান বৃদ্ধি পোৱা নাছিল। কিন্তু বৰ্তমান পৰিৱেশ প্ৰদূষণ, বনাঞ্চল আদি ধ্বংস কৰাৰ কাৰণে এনেধৰণৰ চৰাই চিৰিকটিৰ পৰিমাণ বহুত কমি গৈছে। ফলত আমাৰ খেতিপথাৰত পোক পতংগৰ উৎপাত বহুত বৃদ্ধি পাইছে। এই পোক পতংগৰ উপদ্ৰৱ নাইকিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্য আমি খোৱা খাদ্যবস্তুৰ লগত আমাৰ শৰীৰত প্ৰৱেশ কৰাৰ ফলত মানুহৰ শৰীৰতো বিভিন্ন বেমাৰৰ সৃষ্টি হৈছে। এই পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰা পৃথিৱীত থকা সকলো জীৱ জন্তু আৰু গছ গছনিৰে এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই কথা আমি নৱম দশম শ্ৰেণীতেই বিজ্ঞানৰ ক্লাছত পঢ়িবলৈ পাইছিলোঁ। কিন্তু আজি আমি আমাৰ ব্যক্তিগত লাভালাভ আৰু অধিক মুনাফা লাভৰ বাবে এই প্ৰাকৃতিক ভাৰসাম্য ধ্বংস কৰিছোঁ আৰু ইয়াৰ কুফল সমগ্ৰ মানৱ সমাজে এদিন ভুগিব লাগিব। হয়তো এনে এটা দিন আহিব, পৃথিৱীয়ে হয়তো প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে এই মানুহ নামৰ জীৱশ্ৰেষ্ঠ প্ৰাণীবিধকেই ডাইনছৰৰ দৰে পৃথিৱীৰ পৰা নিশেষ কৰি দিব পাৰে। যদি আমি এক পৃথক দৃষ্টিকোণৰ পৰা চাওঁ, তেন্তে ক'ভিড-19ৰ সংক্ৰমণেই ইয়াৰ এক উৎকৃষ্ট উদাহৰণ। ক'ভিড-19ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চলি থকা লকডাউনৰ বাবে পৰিৱেশ প্ৰদূষণ, বিশেষকৈ বায়ু প্ৰদূষণ হ্ৰাস হোৱাৰ বাবে প্ৰকৃতিয়ে এক অনন্য ৰূপ পাইছে। প্ৰকৃতিয়ে ইয়াৰ আগৰ ৰূপ আকৌ ঘূৰাই পাইছে, অৰ্থাৎ প্ৰাকৃতিক ভাৰসাম্য আকৌ ঘূৰাই পাইছে। এটা কথা আমি মনত ৰখা ভাল যে প্ৰকৃতিৰ অবিহনে আমি অৰ্থহীন। আমাৰ বহুতে বৰ্তমান আমাৰ গাঁও অঞ্চলত চলি থকা কিছুমান পুৰণি নীতি নিয়ম গাঁৱলীয়া বুলি হাঁহো। আমাৰ গাঁৱৰ সামাজিক অনুষ্ঠানবিলাকত ব্যৱহাৰ কৰা গাখীৰ, তুলসী আৰু দুবৰি বন মিহলোৱা পানী বৰ্তমান আমি ব্যৱহাৰ কৰি থকা চেনিটাইজাৰৰে অন্য ৰূপ নহয় জানো? গাখীৰ, তুলসী আৰু দুবৰি বন সংমিশ্ৰণ কৰিলে এক ষ্ট্ৰং এণ্টিমাইক্ৰবিয়েল আৰু এণ্টিভাইৰেল চলিউশ্যনৰ সৃষ্টি হয়। কটা ঘাঁহ, তুলসী আৰু দুবৰি বনৰ ৰস মিশ্ৰণ কৰি লগালে সোনকালে শুকায়। এই সামাজিক অনুষ্ঠানবিলাকত বিলনীয়াসকলে গোটেই মুখমণ্ডল গামোচাৰে মেৰিয়াই কিয় লয়? বৰ্তমান আমি সদায় ব্যৱহাৰ কৰিবলৈ বাধ্য হোৱা মাস্ক ইয়াৰে পূৰ্ণৰূপ নহয় জানো? আগতে বহুত দূৰ বা বাহিৰত ঘূৰি পকি বা ফুৰি চাকি আহিলে বস্তু বাহনি বাহিৰতে থৈ পোনে পোনে গা ধুইহে ভিতৰত যোৱাৰ নিয়ম আছিল। বৰ্তমান আমি এয়াই কৰিবলৈ বাধ্য হোৱা নাই জানো? মনত ৰাখিব, বিজ্ঞান আমাৰ সামাজিক ৰীতি নীতিবিলাকতো আছে। এতিয়া আহোঁ লকডাউনৰ কাৰণে অসমলৈ ঘূৰি অহা অসমীয়া লোকসকলৰ কথালৈ। এই প্ৰায়ভাগেই ঘূৰি আহিছে বহিৰাজ্যত কৰ্মসংস্থাপন হেৰুৱাই। কিন্তু অসমৰ পৰা কিমান লোকে কৰ্মসংস্থান হেৰুৱাই নিজৰ ৰাজ্যলৈ ঘূৰি গৈছে? হয়তো 1%ও ঘূৰি যোৱা নাই। কিয় যোৱা নাই? কাৰণ অসমত কাম কৰাৰ স্ক'প অথবা ইনকম কৰিব পৰা অপৰচুনিটি শেষ হৈ যোৱা নাই। কিন্তু অসমত অসমীয়াসকলে কাম কৰিবলৈ নিবিচাৰে, লাজ কৰে। কিন্তু দৰকাৰ হ'লে বহিৰাজ্যত গৈ ছিকিউৰিটি গাৰ্ড নহ'লে কোনো কাৰখানাত শ্ৰমিক হৈ হাজিৰাই কৰিবগৈ। অসমত হাজাৰ হাজাৰ বিঘা মাটি ছমাহ কোনো খেতি নকৰাকৈ পৰি থাকে। এই মাটিত আমি কি বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিব নোৱাৰোঁ জানো? নিশ্চয় পাৰোঁ। আজি যদি আমি আমাৰ অসমীয়া ল'ৰাই নিজৰ ভেটি, মাটি আৰু বজাৰ দখল কৰিব নোৱাৰোঁ, তেন্তে জাতি ৰক্ষাৰ বাবে ৰাজপথত আন্দোলন কৰাৰ যুক্তি আছে বুলি মই নাভাবোঁ। যদি আমি আমাৰ ভেটি, মাটি আৰু বজাৰ নিজৰ দখলত ৰাখিব পাৰোঁ, তেন্তে দেশৰ বাহিৰৰ কোনো বহিৰাগতই অসমত থিতাপি ল'বহি নোৱাৰে। গতিকে অসমৰ ৰাজপথত আন্দোলন কৰা আৰু প্ৰব্ৰজিত শ্ৰমিক নাম পোৱা এই খিলঞ্জীয়া ভূমিপুত্ৰসকলে এই লকডাউনৰ পৰা এক শিক্ষা লোৱা ভাল বুলি মই ভাবোঁ। সঁচা কথাত ক'বলৈ গ'লে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ কৰ্তব্যনিষ্ঠা আৰু সবল নেতৃত্বৰ বাবে অসমখন এতিয়াও ক'ভিড-19ৰ ভয়ংকৰ সংক্ৰমণৰ পৰা মুক্ত হৈ আছে। ইয়াৰ বাবে তেওঁলোকক আমি ধন্যবাদ জনাবই লাগিব। ইয়াৰ লগতে সকলো ডক্টৰ, নাৰ্ছ, স্বাস্থ্যকৰ্মী আৰু পুলিচ প্ৰশাসনকো ধন্যবাদ জনাব লাগিব। এই সকলোখিনি কথা মোৰ একান্তই ব্যক্তিগত অনুভৱ। যদি মই কিবা ভুল কৈছোঁ ক্ষমা কৰিব। মই কোনো ৰাজনৈতিক দলৰ সদস্য, কোনো বুদ্ধিজীৱী আৰু টিভিৰ আগত ডাঙৰ ডাঙৰ লেকচাৰ দিয়া প্ৰকৃতিপ্ৰেমীও নহয়। মই এজন অসমীয়া। আজি মই আপোনালোকক কোনো লাইক, শ্বেয়াৰ বা ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ। সিদ্ধান্ত আপোনালোকৰ। জয় আই অসম, জয়তু ভাৰত,
ধন্যবাদ।